Rampas suka itu. হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে নিশ্চয় ভাল। পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল ডেইজি ট্ৰাইবেল ব্লগলৈ। এয়া মায়ে বিহুৰ কাৰণে যিহেতু পিঠাগুড়ি খুন্দি আছে, আৰু এই ভিডিঅ'টো বৰ্তমান লৈ থকা হৈছে বিহুৰ উৰুকাৰ আগদিনা, মানে আপোনাৰ 13 এপ্ৰিল তাৰিখে। আৰু আপোনালোকে হয়তো ভাবিছে মায়ে ইমান বয়সীয়াল মানুহজনী কেলৈ এনেকৈ কৰি আছে। একচুৱেলি মোৰ গা একদমেই বেয়া, এতিয়াও মোৰ মাতটো ভাঙিয়ে আছে। তো গা বেয়াৰ বাবে মায়ে এইখিনি কাম কৰিছে, কিন্তু বাকী যিখিনি পিঠা পনা বনোৱাৰ লগতে ভাত পানী বনোৱাৰ সকলো দায়িত্ব মোৰেই হয়। তাৰপিছতহে অলপমান, যিহেতু আজি বিহুৰ কাৰণে বজাৰ বহিছে, তো বিহুৰ বজাৰত কিনো বস্তু ওলাইছে নতুন নতুন কিবা তেনেকুৱা দেখুৱাব পাৰোঁ নেকি বুলি মই এই ভিডিঅ'টো শ্বুট কৰিছোঁ। ইয়াতে বিভিন্ন ধৰণৰ জাপি গৰুৰ নতুনকৈ যিহেতু পঘা দিয়া হয়, লগতে থেকেৰা টেঙা, দৈ, চিৰা, সকলোখিনি সামগ্ৰী এই বজাৰত ওলাইছে। তো সৰু সৰুকৈ যিমানখিনি পাৰোঁ মই ভিডিঅ' কৰিছোঁ, কাৰণ গা একেবাৰেই বেয়া। তথাপিও অলপ ভিডিঅ' বনাইছোঁ, অলপমান নিজকে এণ্টাৰটেইন কৰিবৰ কাৰণে। এয়া মানুহজনে ঔটেঙা কিনি আছে, কাৰণ এখেতৰ ঔটেঙা ইমানেই ফেভৰেট, তো য'তেই দেখে ঔটেঙা লৈয়ে লয়। তো সেয়া ঔটেঙা মাছ খাম বুলি পেলাই এনেকৈ ঔটেঙা লৈছে। আৰু বিহুৰ বজাৰ যিহেতু একেবাৰে ভিৰ, বহুতেই ভিৰ আজি। আৰু ইয়াৰ লগতে দেখিবলৈ পাইছে কি এতিয়া নতুন নতুন ভোট জলকীয়া ওলাইছে। আৰু এই বস্তুৰ ইমানেই দাম বজাৰত, মানে 3টা ভোট জলকীয়াত আমি 20 টকা দি ল'বলগীয়া হৈছে। আৰু এয়া বগৰী লৈছে তেখেতে, আচাৰ বনাই বেংগলৰলৈ লৈ যাম বুলি পেলাই। তো সেইটো কাৰণে আমি 1 কিলো বগৰী ল'লোঁ। বগৰীৰ ছিজন অলৰেডি গুচি গৈছে। আৰু ইয়াত দেখিছে তিল, মাটিমাহ আৰু ঘৰতে পগোৱা গুড়, এইবোৰ ওলাইছে। ইমান সৰু সৰু মুঠিকেইটা লৈ এয়া দেখিছে মামীহঁতে লোকেল মৌচুমী বিক্ৰী কৰি আছে। তো মৌচুমী দেখি পেলাই ময়ো ইয়াক ক'লোঁ মানে মৌচুমী ল'বলৈ। আৰু এয়া সৰু সৰু দেখিছে পলুল এটাও ওলাইছে। এয়া পলুল এটা এপোৱাতে ইয়াতে 150 টকাকৈ লয়। আৰু বিহু বুলিতো 200 টকাই কৈছিলে, তো আমি অলপমান কমাই পেলাই 150 টকাত ল'লোঁ। আৰু এয়া এটা কলডিলতে 50 টকা, আৰু এয়া বনৰীয়া কলডিল হয়। আপোনালোকে বাৰ্গেন কৰিলেও বাৰ্গেনত কেতিয়াবা কমায়ো দিয়ে। আমি ল'লোঁ ইয়াতে নাৰিকল যিহেতু লাগেই বিহু পিঠা পনা বনাবলৈ। তো ঘৰ আহি পোৱাৰ পিছতহে ইয়াক নাৰিকল গছত লগাই দিলোঁ, কাৰণ যিহেতু সোনকালেই পিঠা লাড়ুখিনি বনালে মই নিজে কামৰ পৰা আজৰি হ'ব পাৰিম। আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখুৱাব বিচাৰিছোঁ, এয়া কি ধৰিব পাৰিছেনে? এয়া হৈছে আমলৰি টোপ বুলি কয়, আৰু এই বহাগ বিহুত এইটো খাব লাগে বুলি কয়। তো এয়া বজাৰৰ পৰা আনিলোঁ। তাৰ লগতে মোৰ নাইকাৰ পৰা এটা পাৰ্চেল আহিলে। পাৰ্চেলত মই স্ক্ৰাবাৰ আৰু টোনাৰ অৰ্ডাৰ কৰিছিলোঁ, আৰু লগতে
আৰু এটা বস্তু অৰ্ডাৰ কৰিলোঁ মই, সেইটো হৈছে ফেচিয়েল মাছাজাৰ। আৰু যিহেতু পটকৈ ওলাই যাবলৈ অলপ দিগদাৰ হৈ যায়, তো সেইটো কাৰণে ভাবিলোঁ ঘৰতে এনেকুৱা এটা অৰ্ডাৰ কৰি পেলাই কেতিয়াবা মানে ফেচটো অলপ স্ক্ৰাব কৰিবলৈ আৰু ফেচিয়েল কৰিবৰ কাৰণে মই এইটো বস্তু অৰ্ডাৰ কৰিলোঁ। এয়া মই নাৰিকল ভাজি আছোঁ আৰু হাজবেণ্ডে ভিডিঅ' কৰি দিছে। আৰু তেখেতে ভিডিঅ' কৰাত বহুত বেয়া হয়, তো মই নাৰিকল ভাজি থকাৰ কাৰণে ভিডিঅ' কৰিব পৰা নাই, সেইটো কাৰণে তাক অলপমান এনেই ল'বলৈ দিলোঁ, কিন্তু ই এনেকৈ উঠাইছে। তো এতিয়া মই শুকান পিঠা বনাবলৈ ৰেডি হৈ গৈছোঁ। এই পিঠাটো আপোনালোকে কি বুলি কয় ক'বচোন, কাৰণ আমিতো ইয়াতে শুকান পিঠা বুলিয়ে কওঁ, কিন্তু ইয়াতে চিলাপথাৰত ইয়াতে বিচনী পিঠা বুলি কয়। তো এইখিনি মই যিমান পাৰোঁ বনাইছোঁ, আৰু এইখিনি বনাওঁতে মোৰ কমচে কম ৰাতি 1-2টা বাজি গৈছে, কাৰণ পিঠাৰ লগতে লাড়ু, লগতে তেল পিঠা সেইখিনিও বনোৱা হৈছে। ইয়াত মই বনাবলৈ লৈছোঁ বৰা চাউলৰ তেল পিঠা, আৰু তেল পিঠাটো একেবাৰে চিম্পল হয়। তো বৰা চাউলৰ গুড়িৰ লগত নিমখ অলপ মিক্স কৰি পেলাই অলপ পানী দি পেলাই মই আটা যেনেকৈ মুঠে সেনেকৈ মুঠি লৈছোঁ। তাৰপিছত পিঠা আকাৰত মই শ্বেপটো দি পেলাই এনেকৈ মই কেৰাহীত দি দিছোঁ, আৰু কেৰাহীত ৰিফাইন তেল দি পেলাই এইটো অলপ দেৰি ফ্ৰাই কৰিছোঁ। একদম চিম্পল ৰেচিপি হয়। এয়া হৈছে নেক্সট ডে ৰাতিপুৱা, মানে গৰু বিহু উৰুকাৰ দিনাখন। তো ইয়াত যিহেতু মই যিখিনি পিঠা বনাইছিলোঁ, এই পিঠাখিনি এনেকৈ আমাৰ চুকত দিয়া হয়। এনেকৈ চুকত দিয়াৰ পিছতহে বাকী ঘৰৰ মানুহখিনিয়ে খাব পাৰে, বা আলহী আহিলে দিয়া হয়। তো এতিয়া দেখিছে মায়ে এতিয়া তলত এনেকৈ চাকি জ্বলাই পেলাই পিঠা, লাড়ু, সান্দহ গুড়া, জলপান, কোমল চাউল, দৈ দি এনেকৈ আগবঢ়াইছে। এইটো হৈছে আমাৰ পাকঘৰৰ মেইন চৌকা হয়। ইয়াতে এই চৌকাটোত সকলো মানুহকে ধৰিব দিয়া নহয়, কেৱল মা বা এইখন ঘৰৰ বোৱাৰীসকলে এই কামটো কৰিব পাৰে, ইয়াত ভাত পানী বনাব পাৰে। আৰু এতিয়া মায়ে এইখিনি যিখিনি কোমল চাউল হয় এইখিনি আগবঢ়াবলৈ লৈছে। তো প্ৰথমে বসুমতীক দিয়া হয় কাৰণে এনেকৈ মাটিত দিয়া হৈছে। তাৰপিছত বাকী যাক দিবলগীয়া থাকে, মানে আমাৰ পূৰ্বপুৰুষসকলক, সেইখিনি আগবঢ়াই দিয়া হয়। যিহেতু পিঠা পনা সকলো আমাৰ পূৰ্বপুৰুষক দিয়া হ'ল, এতিয়া মা দেউতাই এনেকৈ বহি খাইছে। আৰু তাৰপিছতেই মই এতিয়া ইয়াত নিমকি বনোৱাত লাগি গৈছোঁ। তো ইয়াত মই এতিয়া নিমকি বনাই আছোঁ। এয়া মা নামঘৰলৈ যাব ওলাইছে। আমাৰ যিটো বৰনামঘৰ হয়, এই বৰনামঘৰত যাবলৈ ওলাইছে। আমিও যাম, কিন্তু আমি অলপ দেৰিকৈ যাম। তো অলৰেডি আমাৰ বাবাই গ'লেই মানে নামঘৰলৈ। তো এতিয়া মায়ে যাব ওলাইছে। তো মায়ে যিহেতু বাহিৰত আহি এনেকৈ সাজি কাচি আছিলে, তো সেইটো কাৰণে মই অলপমান ভিডিঅ' কৰিলোঁ। আৰু মায়ে কেমেৰা আগত আহিবলৈ খুব লাজ কৰে।
আৰু এয়া হৈছে গধূলিৰ দৃশ্য। গধূলি এয়া জাপ দিয়া বুলি যোনটো কয় গেটৰ সন্মুখত, যিহেতু আমাৰ গৰু নাই বাৰু, তথাপিও যোনটো আমাৰ অসমীয়া পৰম্পৰা নিয়ম সেইটোতো কৰিবই লাগিব। তো এতিয়া এনেকৈ মায়ে সন্ধিয়া ভাগত এনেকৈ জাপ দিবলৈ এয়া হৈছোঁ মই। পূৰা পিঠা পনা এতিয়াও মোৰ বনাই শেষেই হোৱা নাই, তো এতিয়াও মই পিঠা পনা বনাই আছোঁ। আৰু হাজবেণ্ডে কৈছে ভোক লাগিছে সোনকালে ভাত বনোৱা, আৰু কাৰণ যিহেতু আমাৰ ভাত পানী বনোৱাৰ পিছতো আকৌ এবাৰ চুকত দিবলৈ লাগিব। তো ৰাতিপুৱাতো অলৰেডি পিঠা পনা দিলোৱেই, এতিয়া বাকী যিখিনি আমি মাছ মাংস আনো ঘৰত ভাত পানী ভোজৰ কাৰণে, তো সেইখিনি প্ৰথমে আমি আগতে চুকত দি ল'ব লাগিব। তো আপোনালোকে দেখিছে মই এটা ফালে পিঠা বনাই আছোঁ, এটা ফালে মই মাটি দাইলৰ সৈতে মই শাল মাছ বনাই আছোঁ। একেবাৰে ব্যস্ততা, তথাপিও মই অলপ অলপকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'সমূহ এতিয়ালৈকে চাই ভাল পাইছে। তো যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। কাৰণ আপোনালোকে যেতিয়া ছাবস্ক্ৰাইব কৰে, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট দিয়ে, তো তেতিয়া মই আকৌ সাহস পাওঁ যে মই আকৌ নতুন নতুন ভিডিঅ' বনাওঁ বুলি। তো আৰু এটা ভিডিঅ' বনাবলৈ বহুত কষ্টও হয়। তো সেইটো কাৰণে যদি আপোনালোকৰ ভিডিঅ'সমূহ ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। মোৰ ভাত পানী যিহেতু বনাই হৈ গ'ল, তো এয়া দেখিছে মায়ে চুকত আকৌ এনেকৈ দিছে ভাতবোৰ। ছেইম আগৰ প্ৰচেছটোৰ দৰেই হয়। প্ৰথমতে বসুমতীক দি লয়, তাৰপিছতে এনেকৈ আগলি কলপাতত আগবঢ়ায়। এয়া মই বনাইছোঁ আমলৰি টোপ, তাৰপিছতে লোকেল মুৰ্গী মাংস আৰু আলুৰ লগত অলপমান গ্ৰেভি, এয়া কোমোৰা আৰু বৰালি মাছ, আৰু এয়া মাটি দালি আৰু শাল মাছ। এয়া হৈছে গৰু বিহুৰ পিছদিনাখন, যিদিনাখন আপোনাৰ ডাঙৰক এনেকৈ বস্ত্ৰদান কৰিব লাগে বুলি কয়। তো প্ৰথমে মা আৰু বাবাক এনেকৈ আমি যিহেতু সেৱা ভাগ ল'ম, তো তাৰে এইটো কিছু অলপ অংশ। আৰু এই যোনযোৰ কাপোৰ পিন্ধিছোঁ, এই কাপোৰযোৰ মোক শাহু মায়ে মোৰ বিয়াৰ পিছত মানে যিহেতু নকইনা আহিলে মানে মাকৰ ফালৰ পৰা মানে শাহুমাৰ ফালৰ পৰা মেখেলা চাদৰ এযোৰ দিয়া হয়, তো সেইযোৰ দিছিলে। তো সেইটো কাৰণে মই পিন্ধি লৈছোঁ এয়া। সন্ধিয়া ভাগলৈ এই কণমানি কেইজনী মানে আমাৰ ঘৰত বিহুৰ হুঁচৰি গাবলৈ আহিলে, আৰু এই কণমানি কেইজনীৰ লগত মাকহঁতো আহিছে। শেষলৈ মাকহঁতেও ৰ'ব নোৱাৰি আমাৰ ইয়াতে পূৰা বিহু মাৰি দিলে। মই সকলোখিনি ভিডিঅ' দেখাম। আৰু দেখিছে মোৰ মানুহজন একদম পূৰা সৰু পোৱালীকেইজনীৰ লগত নাচিবলৈ ধৰিছে। এয়া আমাৰ ওচৰৰে হয়, য'ত আমাৰ PWD কলনী আছে। কলনীৰ যোনখিনি সৰু সৰু ল'ৰা ছোৱালীখিনি কণমানি কেইজনীয়ে নাচিবলৈ আহিছে।
হাতৰ পৰা ধন উলিয়াই আমাক বিদায় দিবাৰে মই নাচিলোঁ অলপ বোৱাৰীজনীয়ে নচা নাই যে ঘৰ নতুন নবৌজনীয়ে মই নাচিলোঁ দেই নাচিলোঁ ঢেৰ পইচা ৰাখ ঢেৰ পইচা জিকা দিলে জেং বছৰেকৰ বিহুত ফুৰিবই নিয়ম গৃহস্থই দুটি তামোল পাণ এটি অৰিহণা আদি দীঘল দি পৰিছে দিওঁতে থওঁতে যাতে অনেকখিনি অপৰাধ হ'ব পাৰে হ'ব লাগে ঘৰত যদি কিবা অপায় অমংগল আছে সেইখিনি দূৰ হওক ঘৰখন ভাল হওক আৰু মনে ভবা যিকোনো আনে কোৱাতকৈ মনে ভবা সপোনবোৰ পূৰ হওক আৰু এই মানুহে শুনা মতে বৰ এটা চেনেল হৈছে চেনেলটো যাতে একেবাৰে লাখ লাখ ছাবস্ক্ৰাইবাৰ হওক তাৰে ভিউজ বাঢ়ক তাৰে আশীৰ্বাদ কৰিলোঁ বৰ্তা বৰমাহঁতৰ গা চাবোৰ ভালে থাকিব লাগে বয়সস্থ হৈছে আৰু এই বেমাৰ আজাৰ যদি ঘৰখন সকলো বেমাৰ আজাৰ যাতে নষ্ট হওক তাৰে কামনা কৰিলোঁ এইবাৰ বিহুত যিমানো দিছে তাতকৈ দুগুণ তিনিগুণ চাৰিগুণ যিমান হয় আৰু তাই দিব পাৰোঁ মনত যি ভাবি এই সেৱা ভাগ লৈছে এই সম্পূৰ্ণ হ'ব লাগে গৃহস্থৰ মনোবাঞ্ছাতে হৰি বোলা জয় হৰি মনোবাঞ্ছা প্ৰণতে হৰি বোলা অমূলৰ চলি চিনি আশীৰ্বাদ কৰিছোঁ গৃহস্থ কুশলে থাকক গৃহস্থ কুশলে থাকক এয়া মা বাবাক সেৱা ল'বলৈ কলনীৰে দুজনী বোৱাৰী মোতকৈ সৰু হয় বাৰু তো তেখেতসকলে মা বাবাক সেৱা ল'বলৈ আহিছে বিহু দিন বুলি প্ৰভু ভগৱান কৰিছেন আগলৈ এনেকৈ সেৱা সৎকাৰ কৰি আৰু আগন্তুক বিহু বৰ্ষত যেন সুকলমে চলি থাকিব লাগে আৰু ইয়াৰ বাবাই ভকতসকলকো মাতিছিলে বিহুৰ বুলি জা জলপান অলপ দিবলৈ ভকতসকলো আহি পৰিছেহি আৰু বাবাই সেৱা কৰি আছে আৰু তাৰপিছতে আমি নামঘৰলৈও যাম এয়া মানুহজনে ওলাইছে নামঘৰলৈ যাবলৈ ৰাস্তাখিনি লওঁ এইটো আমাৰ নামঘৰলৈ যোৱা পথ বিৰাট ধুনীয়া ৰাস্তা হয় PWD কলনী নহয় ৰেলৱে কলনী এইটো
এইটো ৰেলৱে দেখা নাই ৰেলৱে কোৱাৰ্টাৰ এইটো হ'ল ৰেলৱে কোৱাৰ্টাৰ আৰু আমাৰ ঘৰটো আছে এইটো চাইডে ৱালখন পাৰে বিৰাট ধুনীয়া ৰাস্তা আগতে এইটো সেইফালে যাওঁ লাজ পাম বেয়া লাজ পাম একো লাজ নাপাওঁ সেইফালে চিধা যাওঁ আমি একচুৱেলি একেবাৰে শেষত আহি পালোঁ ইয়াতে অলৰেডি ভাগৱত পাঠ পঢ়া শেষ হৈ গ'ল তো এতিয়া আমি আহি পাইছোঁহি আমাৰ আহি পোৱা পলমি হ'ল ইয়াতে বুট মগু মাহখিনি ভগোৱাত লাগিয়ে গ'ল কাৰণ শৰাই ভাঙিলে এয়া আমাক জা জলপান খাবলৈ দিছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পালে তো যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলসমূহ ছাবস্ক্ৰাইব কৰি দিব